অসারে লিকুইডৰ কথা সেন্সলেস ওভারপাওয়ার রেড লিকুইড হ'ব দিয়ক স্যার স্যারক যে দিছিলো আমি যে পাইছিলো সেইদিনা ৰঙা লিকুইডটো বেহুচ কৰা সেইটোৰ নাম হ'ল সেন্সলেস ওভারপাওয়ার রেড লিকুইড হয়নে এটা এইটো মই ক'ৰবাত দেখা যেন লাগিছে ক'ত দেখিছিলো আমি মনত পৰা নাই এটা কৰোঁ এখন সেইটো যিহেতু বেহুচ কৰা ঔষধ সেইকাৰণে এইটো ফাৰ্মাচিত ক'ত পাবা বাৰু আমি চকত যাই পিনে চাই হ'ল কোনখন ফাৰ্মাচিত পাই যদি কোনোবাই কিনছি তেতিয়াহ'লে কোনে কিনছে আমি গম পাম নে আৰু তাক কেনেকে আৰু পিলিঙা কিডনেপ হোৱা 2 দিনহে হ'ল সেইকাৰণে সেই মানুহটো মনত থাকিব কোনে এই বস্তুটো কিনছি সেই নিশ্চয় কিডনেপ হ'ল বেলেগত চাব এই আগত ফাৰ্মাচিখনত দেখোন বস্তুটো লোৱা বুলি ক'লা খালি ল'ৰাটোক চিনি নাপায় বোলে শুৱালকুছিততো সেই মানুহটো এইটো চবকেতো চিনি পায় ইয়াক যদি চিনি পালে সি নিশ্চয় কয় বাহিৰৰ মানুহ সেই কোনে কিনছে আৰু গেন্ধেলা এই মানুহটোক যে সুধিলো নিয়া বুলি যে ক'লা সেইটো কোনোবা বোলে সৰু চলি ইমান মান ওখ চলি হৈছে ইয়াতে নতুনকৈ সৰু পোৱালি কোন নতুন আহিছে আমি বিচাৰোঁ চব যাৰ ওপৰত সন্দেহ হৈ চাওঁ ব'ল আমাৰ ইয়াতে কাৰোবাক আহিছে নেকি কাষৰ মানুহবিলাক সোধ কোনোবা নতুন সৰু ল'ৰা আহিছে নেকি বা সৰু ছোৱালীও হ'ব পাৰে ল'ৰা ছোৱালী কোনোবা হ'ব পাৰে সৰু ল'ৰা ছোৱালী কোনোবা আহিছে নেকি চাওঁ ব'লচোন গেন্ধেলাও ঘৰত গ'ল নহয় এতিয়া সুধো ৰ আহিছিল নেকি নতুন সৰু পোৱালীক দেখোন দেখাই নাপালোঁ মই শুনছোঁ সেন্সলেস ওভাৰপাৱাৰ ৰেড লিকুইড মনত পৰিল এই পিলিঙা কিডনেপ হোৱাৰ দিনা আমি যে এটা যে বেৰাত বহি আছিলোঁ তেতিয়া কাষেদি এটা মোৰ যি সৰু পোৱালি এটা যে গৈছিল তাৰ হাতত সেন্সলেস ওভাৰপাৱাৰ ৰেড লিকুইড বুলি লেখা এখন কাগজ আছিল সি নিশ্চয় কিবা ঘটনাটোৰ লগত জড়িত হৈ আছে এতিয়া দেৰিও হ'ল ভাতটো খাই ভোক লাগছি গেন্ধেলা গেল নহয় এতিয়া ক'ৰবাত আছে বিচাৰিব লাগিব গধূলি আহিলে ল'ৰা তোমাৰ ক'ত গ'ল আমি বিচাৰো সেইটো ল'ৰা কি চিনি বান্দৰ দিছে নহয় সৰু ভাল কাম নাই দেশৰ প্ৰধানমন্ত্ৰীৰ নাম কি কওঁ শুন সি যদি নৰেন্দ্ৰ মোদীৰ নামে নাজানে আৰু সি যদি অসমীয়া ভাষা নাজানে সি সেন্সলেস ওভাৰপাৱাৰ ৰেড লিকুইডটো নিজে কেনেকৈ লিখিব সি যদি ইংৰাজী আখৰ এটাই নাজানে ABCD সি লিখাৰ সামৰ্থ্য নাই মানে সি এইটো নিজে লিখি অনা নাছিল সেইদিনা সি লিখি আনিছিল সেন্সলেস ওভাৰপাৱাৰ ৰেড লিকুইড ইয়াক মানে কোনোবাই লিখি দিছে ইয়াৰ এটা মালিক আছে সেই মালিকটোক আমি ওলাব লাগিব আৰু তাৰ কাৰণে ইয়াৰ আমি অনুসৰণ কৰিব লাগিব বুজি পাইছা সেইকাৰণে মই এইটো কথা সুধিছিলোঁ সি যদি এটা ইংৰাজী বানানে নাজানে বস্তুবিলাক পঢ়িব কেনেকৈ নে আৰু কালি এতিয়া গধূলা হ'ল কালি বা আৰম্ভ কৰিম আৰু